মৰ্নিং এভৰিৱান মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ব্লগটো কাৱাৰ পৰা আৰম্ভ কৰিছো কালি আমি গোৱা পৰা আহি পালোহি আৰু এতিয়া যাব ওলাইছো মুৰ্দেশ্বৰী মন্দিৰ আমি বাইক লৈ ওলাইছো ইয়াৰ লগৰ দুজনো যাব ইয়াৰ পৰা 100 কিলোমিটাৰ হয় মুৰ্দেশ্বৰী মন্দিৰ ফাৰ্ষ্ট টাইম বাইকত ইমান দূৰ লং জাৰ্নি কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব দেই আমি অলপমান দূৰ আহি পাইছোহি ভাল লাগিছে ভিউটো বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে বাইকত আহি বহুত ভাল লাগিছে এয়া অলপ দূৰ অহা পিছত নিকিক দোকান এখনত নাৰিকল পানী খোৱালো যিহেতু তাই ৰাতিপুৱা একো খাই অহা নাছিলে কন্টিনিউ 2 ঘণ্টা বাইকত অহা পাছত ফাইনেলি আমি আহি মন্দিৰৰ প্ৰথমখন গেট পালোহি আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ গলে মেইন মন্দিৰ ভাগ পাম ফাইনেলি আহি পাই গলোহি মুৰ্দেশ্বৰ মন্দিৰ সঁচাকে বহুত এটা ধুনীয়া মন্দিৰ হয় বহুত ভাল লাগিছে আৰু প্ৰথমবাৰ আহিছো প্ৰথমবাৰ মোবাইলতে পিকচাৰ দি থাকো আজি ফাইনেলি দেখা পালো বহুত ভাল লাগিছে আপোনালোকেও চাই থাকক যিমানখিনি দেখাব পাওঁ চাই থাকক মন্দিৰৰ কাষতে থকা দোকানখনৰ পৰা প্ৰসাদ লৈ ললো মন্দিৰত দিবলৈ বহুত দিনীয়া আশা এটা আছিলে এই মন্দিৰত দৰ্শন কৰা ফাইনেলি আজি মনৰ আশাটো পূৰণ হ'ল বহুত ভাল লাগিছে বলকচোন আমি দৰ্শন কৰোঁ আপোনালোককো দেখাওঁ এই মন্দিৰ ভাগ কৰ্ণাটকৰ মুৰ্দেশ্বৰ টাউনত আছে এই মন্দিৰ ভাগৰ হাইট 249 ফিট এই মন্দিৰ ভাগ ফেমাছ হয় ইয়াত থকা ৱৰ্ল্ডৰ ছেকেণ্ড টলেষ্ট মহাদেৱৰ প্ৰতিমাটোৰ বাবে বলকচোন আপোনালোকক সকলোবোৰ দেখুৱাওঁ ইমান ডাঙৰ হয় বহুত ওখ হয় এয়া চাওকচোন মানুহ বহুত আছে এয়া মন্দিৰৰ বাহিৰতে চেণ্ডেল থোৱাৰ ব্যৱস্থা আছে আৰু আমি এই চেণ্ডেল ইয়াতে থৈ আমি এতিয়া ভিতৰলৈ যাবলৈ ওলাইছোঁ ইয়াৰ লিফ্টৰ ব্যৱস্থা আছে ইয়াৰ পৰা লিফ্টত উঠি মন্দিৰৰ ওপৰলৈ যাব পাৰি বাট এতিয়া আমি নাযাওঁ যিহেতু ইয়াত বহুত মানুহ ভিৰ লাগি আছে আমি প্ৰথম মন্দিৰত গৈ পূজা কৰি লওঁ কিয়নো 1 বজাৰ পাছত যেন মন্দিৰ ভাগ বন্ধ কৰি দিয়া হয় আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক
মন্দিৰত পূজা কৰি হৈ গ'ল। ভিডিঅ' কৰা এলাউ নাছিল বাবে ভালকৈ দেখাব নোৱাৰিলোঁ। এয়া চাওকচোন, মন্দিৰৰ চৌপাশটো যে ইমান ধুনীয়া হয়। আমাৰ লগৰ কেইজনে ফটো উঠাত বিজি হৈ আছে। আমিও উঠিলোঁ বাৰু ফটো কেইখনমান। এতিয়া আমি মহাদেৱৰ প্ৰতিমাভাগ চাবৰ বাবে ওপৰলৈ উঠি গৈ আছোঁ। তলৰ টাইলছবোৰ ইমান গৰম হৈ আছে যে ভৰি দিবই পৰা নাই, পুৰি গৈছে। ৱাও, কি যে ধুনীয়া! ইমান ধুনীয়াকৈ যে বনাইছে মন্দিৰভাগ, দেখিয়ে যে বহুত ভাল লাগি গৈছে। আৰু ইমান কষ্ট হৈছে যদিও গাত লগা নাইকিয়া। আৰু ইয়াৰ পৰা চাওকচোন, ভিউটো যে ইমানেই ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। এতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ আৰু ইমানেই গৰম, ভৰি দিব পৰা নাই, ইমানেই ভৰি জ্বলিছে, থাকিব পৰা নাই। বহুত গৰম হয় আৰু ইয়াত পানী ব্যৱস্থাও নাই, পানীও অনা নাছিলোঁ। বহুত পিয়াও লাগিছে আৰু ইয়াতো দৰ্শন কৰি লওঁ। এয়া আমি এতিয়া মন্দিৰৰ ভিতৰত আছোঁ আৰু ইয়াৰ ওপৰতে মহাদেৱৰ প্ৰতিমাভাগ আছে। এয়া আমি এতিয়া দৰ্শন কৰোঁ ইয়াত। এয়া আমাৰ নিকি আৰু দেউতাকে আইচক্ৰীম খাই আছে। ইমান মানুহ হয় ইয়াত, বা বহুত মানুহ হয়। গাড়ী ইমান গৰম, ভৰি দিব পৰা নাই, ইমানেই গৰম, বাপৰে বাপ, বহুত গৰম হয়।
কেনেকুৱা লাগিছে গৰমত থাকি? কৈ দিয়া এনে ভগৱানৰ ওচৰলৈ আহি ভাল লাগিছে ন? এয়া এতিয়া আমি যাবলৈ ওলাইছোঁ। বহুত গৰম হয়, বহুত ৰ'দ মানে। এয়া যাবলৈ ওলাইছোঁ, যাবলৈও মন যোৱা নাই, ইমান ধুনীয়া লাগিছে ইয়াত। বহুত মানুহ আহে, ভাবচোন কিমান ধুনীয়া হয়। এয়া মন্দিৰৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত সোমালোঁ আৰু ইয়াতে কিবা এটা খাই লওঁ, কাৰণ আমি মন্দিৰলৈ আহিম বুলি ভাবি একো খাই অহা নাছিলোঁ আৰু এতিয়া ইয়াত কি পাওঁ তাকে কিবা এটা খাই লওঁ। ৰেষ্টুৰেণ্টখন কিন্তু বহুত ধুনীয়া হয় আৰু ইয়াৰ কাষৰ পৰিৱেশটো বহুত ধুনীয়া হয়। এয়া থালি অৰ্ডাৰ কৰিছিলোঁ আৰু আমাৰ চাই খাই আছে আৰু মই নিকিক খুৱাই আছোঁ, তাৰপিছত মই খাম আৰু এইফালে লগৰ কেইজনেও খাই আছে। এতিয়া আমাৰ খানা খাই হৈ গ'ল, এতিয়া ৰুমলৈ যাব ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট এটা কৰি দিব দেই। বাই বাই।